হেল্ল' এভৰিৱান, আজি মই বনাম এয়া কচুৰ লগত মাছ আৰু এয়া কচু আৰু এয়া হৈছে মাছ। ভালদৰে ধুই মেলি চাফা কৰি হালধি নিমখ সানি থৈ দিছোঁ। এতিয়া বনাই যাম আৰু আপোনালোককো দেখাই যাম কচুৰে কেনেদৰে মাছ বনালোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। আৰু এতিয়া মই কচুখিনি ভালদৰে বাকলি এৰিয়াই চাফা কৰি লওঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ আৰু কচুখিনিও চাফা কৰি ল'লোঁ। এয়া আদা নহৰু জলকীয়া গোটেইখিনি চেলাই ল'লোঁ আৰু এতিয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ, তাৰপিছত দেখাই যাম কেনেদৰে কি কৰিলোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ এতিয়া। আৰু মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। মাছ ফ্ৰাই কৰা তেলতে মই শুকান জলকীয়া পাঁচফোৰণ আৰু পিঁয়াজ দি ভালদৰে ভাজি ল'ম। এয়া মাছখিনি ফ্ৰাই কৰিলোঁ আৰু বেঙেনাও ফ্ৰাই কৰিলোঁ আৰু এয়া কচু আৰু এয়া মোৰ শুকান জলকীয়া আৰু পাঁচফোৰণখিনি ফুটি গ'ল আৰু এতিয়া মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু জলকীয়া খুন্দাটো দি দিলোঁ আৰু দি পেলাই এইখিনি ভালদৰে ভাজি ল'ম। কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া কচুখিনি ইয়াতে দি দিলোঁ। কচুখিনিৰ সৈতে মছলাখিনিৰ সৈতে ভালদৰে ভাজি ল'ম আৰু এইখিনি ধুনীয়াকৈ ভাজি লোৱা হোৱাৰ পিছত ইয়াতে নিমখ হালধি আৰু বাকী মছলাখিনিও দি ল'ম। নিমখ হালধি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। তাৰপিছত এতিয়া মই দিম ইয়াতে জিৰাৰ গুড়ি, জিৰাৰ গুড়ি দি দিলোঁ আৰু তাৰপিছত দিম ইয়াত ধনিয়াৰ গুড়ি আৰু গৰম মছলাৰ গুড়ি দি দিম অলপ। এয়া দিয়া হৈ গ'ল। মই এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। লৰাই লোৱাৰ পিছত এইখিনি অলপমান পানী দি দিম মছলাখিনি মিলি যোৱালৈকে। পানী দি অলপ সময় ঢাকোন লগাই ৰাখি দিম। তাৰপিছত ঢাকোন আঁতৰাই এইখিনি ভালদৰে লৰাই ইয়াতে প্ৰয়োজন অনুসৰি এতিয়া পানী দি দিম আৰু ইয়াতে উতলা গৰম পানী ব্যৱহাৰ কৰিম মই আৰু ঠাণ্ডা পানী নিদিব, গৰম পানী দিলে বেছি ভাল। আৰু এতিয়া আঞ্জাখন উতলি আছে ধুনীয়াকৈ আৰু কচু আলুখিনিও সিজি গৈছে। এতিয়া মই মাছখিনি দি দিম ইয়াতে আৰু মাছখিনি দিয়াৰ পিছত আৰু অলপ সময় ল' ফ্লেমত দি উতলাই থাকিব দিম ঢাকোন লগাই। এয়া ধুনীয়াকৈ উতলাহি আছে। আমাৰ এতিয়া আঞ্জা ৰেডি হৈ যাব। অলপ অলপ কচু ভাঙি দিছোঁ মই আৰু আঞ্জা ৰেডি হৈ গ'ল। এয়া ভাতৰ লগত পৰিৱেশন কৰি দেখাই দিলোঁ। আজি আমাৰ কচুৰ লগত মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। কচু মাছ আৰু বেঙেনা ফ্ৰাই ভাত এনেদৰে দুপৰীয়াৰ সাজ